দ্বাৰা আমাৰ মানুহসকলক আমাৰ কেডাৰসকলক মানে আবদ্ধ কৰি ৰাখিছে। আজি আপোনালোকে দেখা পাইছে যে শান্তিপ্ৰিয়ভাৱে যে আমি এটা ৰাজনৈতিক দলৰ এটা যুৱ মৰ্চা আমি এটা কাৰ্যসূচী ৰূপায়ণ কৰিম, এই ক্ষেত্ৰতে পুলিচে যেনেকুৱা ধৰণে বাধা দিছে আমি অসম চৰকাৰক ইয়াৰ পৰাই প্ৰত্যাহ্বান জনাব খুজিছো যে চৰকাৰখনৰ যদি হতাশক আছে, যদি চৰকাৰখনে সংবিধানৰ আধাৰত যদি কাম কৰি আছে, বসুন্ধৰা 1, 2, 3 জৰিয়তে যেনেকৈ অসমৰ ভূমিহীন মানুহসকলক মাটিৰ পাট্টা দি আছে, সেই ক্ষেত্ৰত সমানুপাতিক আজি চৰৰ মানুহসকলক মাটিৰ পাট্টা দিব লাগিব। অন্যথাই আমি AUDFৰ যুৱ মৰ্চাই কেতিয়াও ক্ষান্ত হৈ নাথাকো। অসম চৰকাৰৰ এই ফেচিজবাদী অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিৰুদ্ধে আমাৰ আন্দোলন চলিছে, এই আন্দোলন চলিব। ওয়াকফ বোৰ্ডৰ সম্পত্তি অভিযোগ উত্থাপন হৈছে। ওয়াকফ বোৰ্ডৰ সম্পত্তিবিলাক এইবিলাক মুকলি কৰিব লাগিব। যোনে যোনে এইবিলাক অকুপাই কৰি আছে, অকুপাই কৰা গোষ্ঠীৰ হাতৰ পৰা অসম চৰকাৰে সেই সম্পত্তিৰ কামত মুকলি কৰি দিব লাগে। এই ওয়াকফ সম্পত্তিৰ জৰিয়তে আজি আমাৰ ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠানবিলাক চলিব, কিন্তু চৰকাৰখনৰ সহযোগিতাত আজি ওয়াকফ সম্পত্তি আজি কিছুমান কব্জা কৰি ৰাখিছে, কিন্তু এইখিনি মুকলি কৰি দিয়াৰ কাৰণে চৰকাৰক বাৰম্বাৰ দাবী উত্থাপন কৰাৰ পিছতো চৰকাৰে কিন্তু মুকলি কৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। এই ক্ষেত্ৰত চৰকাৰখনে অসমৰ ধৰ্মীয় সংখ্যালঘু মুছলমান মানুহসকলক কৰ্মসংস্থাপনৰ জৰিয়তে মাৰিবৰ কাৰণে চৰকাৰখনে ব্যৱস্থা গ্ৰহণ কৰিছে। আজি আমাৰ AIUDF দলৰ যুৱ মৰ্চা আৰু ছাত্ৰ মৰ্চাৰ উদ্যোগত দুটা বিশেষ দাবী লৈ আজি আমি কাৰ্যসূচী ঘোষণা কৰিছিলো, আৰু সেই অনুযায়ী আমি জিলা প্ৰশাসন আৰক্ষী প্ৰশাসনক আমি অৱগত কৰিছিলো পাৰ্মিশ্যনৰ কাৰণে, আৰু তেওঁলোকে আমাৰ পাৰ্মিশ্যন নিদি বৰঞ্চ তেওঁলোকে বিভিন্ন জিলাৰ পৰা আগত আমাৰ কৰ্মীসকলক বাধা আৰোপ কৰিছে, তেওঁলোকক আটক কৰিছে। আমাৰ দাবী স্পষ্ট ভাষাত চৰাঞ্চলৰ মানুহক মাটিৰ পট্টা দিব লাগিব। আমাৰ আজু ককা, আমাৰ পিতৃপুৰুষ যিসকলে সেই মাটিত মজি গৈছে, তেওঁলোকৰ মাটিৰ লগত তেওঁলোকৰ হাড় মিহলি গৈছে, সেই মাটিৰ পট্টা স্বাধীনতাৰ আজি 78 বছৰ পিছত আমি পোৱা নাই। আমি AIUDF দল জন্মলগ্নৰ পৰা দাবী কৰি আহিছো যে আমি বসবাস কৰি থকা চৰাঞ্চলত বসবাস কৰি থকা মানুহৰ মাটিৰ পট্টা লাগে, আৰু আজি সেই দাবী লৈ ৰাজপথত ওলাই আহিছো। আমাৰ দাবী শিক্ষিত শত সহস্ৰ নিবনুৱা যুৱক যিসকলে আৰবী বিষয় লৈ স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লৈছে, আৰু সেই স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰীধাৰী যুৱকসকলক হাইস্কুলত তেওঁলোকৰ পদসমূহক এডভাৰটাইজমেণ্ট নকৰে, চৰকাৰে নন ইছেঞ্চিয়েল পোষ্ট বুলি কৈ সেইসমূহ পদ বন্ধ কৰি ৰাখিছে। হায়াৰ ছেকেণ্ডাৰীসমূহত PG টিচাৰৰ নিযুক্তি দি থকা নাই, কলেজসমূহত এছিষ্টেণ্ট প্ৰফেচাৰৰ নিযুক্তি দি থকা নাই, আৰু আমি দাবী কৰিছো যে আৰবী শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া পুনৰ আৰম্ভ কৰিব লাগে। আৰু আমি দুটা বিশেষ দাবী লৈ অসম ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি সাক্ষাৎ কৰিব বিচাৰিছিলো। আমি জনতা ভৱনলৈ যাব বিচাৰিছিলো, আমাক ব্যৱস্থা কৰি দিব লাগিছিল। গোটা দিয়ে ব্যক্তি যেতিয়া জনতা ভৱন গ'লে অসম ৰাজ্যৰ গণতন্ত্ৰ কঁপি উঠে, তেতিয়া তেওঁলোক কিমান গুণ ভয়াতুৰ, হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাইজৰ আন্দোলনক কিমান ভয় কৰে সেই কথাটো প্ৰতীয়মান হৈছে। আজি আমি এই বিষয় লৈ আন্দোলন যাব বিচৰাত তেওঁলোকে জিলাই জিলাই মানুহ বন্ধ কৰিছে। আজি আমাক কাৰ্যালয়ৰ সন্মুখত শত সহস্ৰ আৰক্ষী বাহিনী মোতায়েন কৰি তেওঁলোকে যি এক সমৰসজ্জিত পৰিৱেশৰ সৃষ্টি কৰিছে আমি গৰিহণা দিছো, আমি ধিক্কাৰ দিছো। ৰাজ্যত গণতান্ত্ৰিক আন্দোলন কৰাৰ পৰিৱেশ নিষেধ কৰি দিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পদত্যাগ কৰা উচিত। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাইজৰ কথা যদি শুনিব নিবিচাৰে, তেখেতৰ মতকৰ্মী শাসনৰ অধপতন নিশ্চিত আৰু নিশ্চিত। জনগণে তেওঁলোকক গঢ়িছে আৰু জনগণে তেওঁলোকক নিষেধ কৰিব। আজি আমি অসমৰ জনগণক বাৰ্তা দিব বিচাৰিছো যে আমি যি দাবী লৈ আহিছো এয়া ন্যায্য দাবী। আমি খাটি খোৱা মেহনতি শ্ৰমিক, গৰীব দৰিদ্ৰ নিবনুৱা যুৱকৰ দাবী লৈ ইয়ালৈ আহিছিলো, আৰু আমাৰ কথাখিনি আমাক কোৱাৰ কাৰণে সুযোগ নিদিয়ে। আমি জনতা জনাৰ্দন আপোনালোকৰ ওপৰতে ভৰসা, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমৰ বন্ধুসকলক টানি অনুৰোধ কৰিছো যে এই বিষয়সমূহ চৰকাৰৰ দৃষ্টিগোচৰ কৰক। চাওক, আজি আমি ইয়াতে যিসকল বহি আছো আমি গৰিষ্ঠ সংখ্যকে কৃষকৰ সন্তান, আৰু আমি যি ঠাইত বসবাস কৰো আমাৰ মাটিৰ পট্টা নাই, আৰু সেই মাটিৰ পট্টাৰ প্ৰসংগ যদি আমি তেওঁলোকৰ উত্তৰ কৰি অন্তত আমি শিক্ষিত হৈছো আমি যদি ক'ব নোৱাৰো কোনে ক'ব? আমাৰ বিষয়টোৰ সমাধান যদি আমি আনিব নোৱাৰো, আজৰি আনিবলৈকে আমি জানো এই সংগ্ৰামখনৰ বাটত AIUDF দল বিগত 19 বছৰ অবিচলভাৱে আছিল, আজিও আছে। যেতিয়ালৈকে চৰাঞ্চলৰ প্ৰতিটো পৰিয়ালে 7 বিঘাকে মাটিৰ পট্টা নাপায় তেতিয়ালৈকে আমাৰ এই সংগ্ৰাম জাৰি থাকিব। আজি কিমান আপোনালোকৰ একেলগ সমাগম, কিমান সংখ্যক কোনটো খুলিব নি? আপোনাৰ সুবিধা হ'ব, ভিজুৱেল লৈ থাকিলে হ'ল।
দাদা কেইটকাকে লাগিব সোধকচোন সোধক